সাবস্ক্রাইব কৰিব MK চেনেল আৰু লগতে লগত থকা বেল আইকনটো অল কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। নমস্কাৰ, মই মুকছিদুল হক। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 7-ৰ অসমীয়া পাৰ্ট 3ৰ সকলোখিনি প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ MK চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে এনেকুৱা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা। ধন্যবাদ। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 2 নম্বৰৰ উত্তৰ দিয়া। কণৰ প্ৰশ্নটো হৈছে যে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? সেইটো মোষ্ট ভেৰি ইম্পৰ্টেণ্ট যে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল। ইয়াৰ উত্তৰটো হ'ল আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত হৈছিল। খনৰ প্ৰশ্নটো হৈছে যে তেওঁৰ পিতৃ মাতৃৰ নাম কি আছিল? আনন্দৰাম বৰুৱাৰ পিতৃ মাতৃৰ নাম কি আছিল? খনৰ প্ৰশ্নটো কৈছে। ইয়াৰ উত্তৰটো আমি এনেকুৱাভাৱে লিখিব লাগিব যে আনন্দৰাম বৰুৱাৰ পিতৃৰ নাম আছিল গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল দুলেবেশ্বৰী বৰুৱানী। গণৰ প্ৰশ্নটো হৈছে আনন্দৰাম বৰুৱাৰ কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল? ইয়াৰ উত্তৰটো হ'ল আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰিছিল। আকৌ এইটো কৈ দিছোঁ যে গণৰ প্ৰশ্নটো আকৌ কৈ দিছোঁ যে আনন্দৰাম বৰুৱাৰ কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল? ইয়াৰ উত্তৰ হ'ল আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰিছিল। গণৰ প্ৰশ্নটো হৈছে আনন্দৰাম বৰুৱাৰ ভাষা কলা সংস্কৃতিৰ সংস্থা কিয় প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল ভাষা কলা আৰু সংস্কৃতিৰ উৎসৰ্গ সাধন কৰাৰ লগতে এইসমূহৰ চৰ্চা আৰু সংৰক্ষণৰ উদ্দেশ্যে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা এবিলাক প্ৰতিষ্ঠা কৰা হৈছিল। এবিলাকৰ সম্পূৰ্ণ নামটো ইংৰাজীত আৰু অসমীয়াত লিখা। ইংৰাজীত আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্টছ এণ্ড কালচাৰ, অসমীয়া আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি আৰু সংস্থা। মোৰ ভিডিঅ' তোমালোকৰ ভাল লাগে, ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু শেষত ছাবস্ক্ৰাইব কৰি যাবা। ধন্যবাদ।